নমস্কাৰ। আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। তো আজি আপুনি গম পাব যে এইবাৰ অৰুণোদয় আঁচনিৰ টকা কেতিয়া দিব, দুৰ্গা পূজাৰ আগত দিব নে পিছত দিব। হয়তো কিছু কিছু লোকৰ অৰুণোদয়ৰ পইচা সোমাইছে আৰু কিছু কিছু লোকৰ সোমোৱা নাই। তো গমেই পাই আজিৰ পৰা হয়তো পূজাৰ বন্ধ থাকিব, বেংক অফিচ সকলোখিনিয়ে বন্ধ থাকিব। তো অৰুণোদয়খন কেতিয়া পাব। তো চাওক, আজিৰ দিনটো আজি বা কালিৰ ভিতৰত সকলো অৰুণোদয় ক্লিয়াৰ হৈ গৈছে। কিন্তু আজিৰ দিনটোত অৰুণোদয় আপোনালোকে হয়তো পাই যাব, কাৰণ আজিৰ দিনটো বন্ধ থাকিলেও তথাপিও অৰুণোদয়খিনি সোমাই দিব। কিন্তু কথাটো হ'ল যে বেংক বন্ধ থাকিলে আপোনালোকে উইথড্ৰ কেনেকৈ কৰিব, এখন কথা হয়। তো অৰুণোদয়খন অলপ আগতে দিব লাগিছিল চৰকাৰে। তো আজিৰ ভিডিঅ'খনত আমি এইখন বিষয়ে আলোচনা কৰিম, আৰু নতুন 3.0 কেনেকৈ আবেদন কৰিব, আৰু নতুন চৰকাৰী ঘৰৰ লিষ্ট কেনেকৈ লাভ কৰিব অনলাইনতে, আৰু চৰকাৰী টয়লেটৰ আবেদন কেনেকৈ কৰিব, আৰু ইয়াৰ লিষ্টখন কেনেকৈ লাভ কৰিব। তো এই ভিডিঅ'খনত সবিশেষ আলোচনা কৰিব ওলাইছোঁ। তো ভিডিঅ'খনত শেষলৈকে চাব। আৰু যদিহে চেনেলখনত নতুন হৈ আছে তো ভিডিঅ'খন লাইক কৰি এখন চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। তো প্ৰথমতে আমি চৰকাৰী টয়লেটৰ লিষ্টখন চাই ল'ম, আৰু আপুনি নিজৰ মোবাইলতে চাব পাৰিব। তো কেনেকৈ চাব পাৰিব, তো আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। আপুনি স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি চাৰ্চ কৰি দিয়ক। তো স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ মাজত এইখন পেজ খোল খাই যাব। তো এইখন পেজ খোৱাৰ লগে লগে আপোনাৰ এইখন স্বচ্ছ ভাৰত মিছন এইখন পেজ আপুনি ক্লিক কৰি দিব, ঠিক আছে। এইখন পেজত ক্লিক কৰাৰ সৈতে আপোনালোকৰ মাজত এইখন অফিচিয়েল যিটো চৰকাৰী টয়লেটৰ পেজ হয়, এই পেজখন আপোনাৰ মাজত খোল খাই যাব। এতিয়া খোল খোৱাৰ পিছত আপুনি কি কৰিব লাগিব, চাওক, এপ্লিকেশ্যন ফ্ৰম ISSL ডেশবৰ্ড আপুনি দেখা পাই আছেনে, এইখন হয় ছেকেণ্ড নম্বৰ অপশ্যনটো, এপ্লিকেশ্যন ফৰ্ম, ঠিক আছে। এইখন ডেশবৰ্ড ক্লিক কৰাৰ লগে লগে আপোনাৰ মাজত এইখন আহি যাব। ইয়াৰ পৰা কি আপোনাক চাইন ইন কৰি ল'ব লাগিব। ইয়াৰ পৰা কি কৰিব, ইয়াতে আপোনাৰ মোবাইল নম্বৰখন টাইপ কৰি দিব, আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে এখন OTP আহি যাব। এইখন কপি কৰি কি হ'ল, ইয়াতে আপোনাৰ এণ্টাৰ OTP য'ত আছে ইয়াতে আপোনাৰ OTPখন পেষ্ট কৰি দিব লাগিব, ঠিক আছে। পেষ্ট কৰাৰ লগে লগে ইয়াতে আপুনি কেপচাৰ দেখা পাই আছে, এই কেপচাৰখন আপুনি ইয়াতে ফিল কৰি দিব লাগিব। এইখন ফিল কৰাৰ পিছত আপুনি চাইন ইনত ক্লিক কৰি দিব। তো খোল খোৱাৰ লগে লগে আপোনাৰ চাইডত দেখা পাইছে 3 ডট বুলি আছে, এই 3 ডটত ক্লিক কৰাৰ লগে লগে ইফালে ভিউ এপ্লিকেশ্যন বুলি লিখা আছে, এই ভিউ এপ্লিকেশ্যন ক্লিক কৰি দিব। ইয়াক ক্লিক কৰাৰ লগে লগে চাইডত লিখা আছে ট্ৰেক ষ্টেটাছ, এই ট্ৰেক ষ্টেটাছ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ চৰকাৰী টয়লেটৰ কামখিনি কিমান দূৰ আগবাঢ়িছে এইখন ইয়াতে আপুনি চাব পাৰিব, ঠিক আছে। এপ্লিকেশ্যন চিকিউৰিটি ডান, আৰু আপোনাৰ লিষ্টত নাম আছে নে নাই এইখন কেনেকৈ চাব, এই ভিডিঅ'ৰ শেষলৈকে চাওক। তো এতিয়া আপোনাৰ লিষ্টত নাম আছে নে নাই এইখন চোৱাৰ বাবে আপোনালোকৰ নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা ইয়াত ক্লিক কৰি দিব। এইখন পেজৰে, ঠিক আছে, এইখন পেজৰে নো ইয়ৰ স্বচ্ছ ভাৰত ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াত কি কৰিব, এই লিষ্টত আপোনাৰ নাম যদি থাকে তেতিয়াহ'লে আপুনি চৰকাৰী টয়লেটৰ পইচা আপুনি পাই যাব, ঠিক আছে। ইয়াৰ বাবে কি কৰিব লাগে, MR13 বুলি এটা অপশ্যন দেখা পাই আছে, আপুনি দেখা পাইছে নে নাই, তবু মই টিক কৰি দি আছোঁ যাতে আপোনাৰ দেখাতে সুবিধা হয়, ঠিক আছে। এইটো চাই MR13 বুলি আছে, তো এইখনত আপুনি ক্লিক কৰি দিব। তো এইখনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব। ইয়াৰ পেজ খোলাৰ পিছতে ইয়াত আপোনাৰ সকলো আমাৰ ভাৰতৰ যিমানখন ৰাজ্য আছে সকলো ৰাজ্যৰ নাম আহি যাব। ইয়াৰ পৰা আপুনি অসমখন চিলেক্ট কৰি ল'ব। এই 4 নম্বৰ অপশ্যনত আছে আছাম, তো আছামখন আমি চিলেক্ট কৰি লওঁ সোনকালে। তো ব্লক আমি আছামখন চিলেক্ট কৰি লওঁ। আছামখন চিলেক্ট কৰি লোৱাৰ লগে লগে আপোনাৰ মাজত যিমানখন আপোনাৰ ব্লক আহি যাব, ব্লকখন আপুনি চিলেক্ট কৰি ল'ব লাগিব। দেখা পাই আছে আপোনাৰ ডিষ্ট্ৰিক্ট, প্ৰথমে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, তাৰপিছতে ব্লকখন আহিব। তো আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওঁ, আপোনাৰ যদি যি ডিষ্ট্ৰিক্ট হয় এইখন আপুনি চিলেক্ট কৰি ল'ব, যদি ধুবুৰী হয়, বঙাইগাঁও হয়, যি হয় মোটামুটি ধুবুৰী আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক। তো আমি ডিষ্ট্ৰিক্টখন এতিয়া চিলেক্ট কৰি ল'ম। তো আমাৰ ডিষ্ট্ৰিক্টখন বঙাইগাঁও, তো বঙাইগাঁওখন বিচাৰি আছোঁ, এইখন 5 নম্বৰত পাই গ'লোঁ। এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ সকলো ধৰণৰ ব্লকবোৰ আহি গ'ল। চাওক, গতিকে বৈঠামাৰী, ডাংতল, মানিকপুৰতো আমাৰ ডাংতল হয়, তো ডাংতল ব্লকখন আমি চিলেক্ট কৰি ল'ম। এইটো চিলেক্ট কৰাৰ লগে লগে এখন পেজ ডাউনলোড হৈ গ'ল। এইখন লিষ্টত আপুনি আপোনাৰ নামখন আছে নে নাই আপুনি চাই ল'ব, ঠিক আছে। এই লিষ্টখন আপুনি ভালদৰে চালে আপুনি গম পাব। যদিহে আপোনাৰ এই লিষ্টত নাম আছে তেতিয়াহ'লে আপুনি দুৰ্গা পূজাৰ পিছতে মানে এই মাহতে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি লাভ কৰিব। তো আহক এতিয়া আমি চৰকাৰী ঘৰৰ বাবে কেনেকৈ চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আছে নে নাই এইখন চাওঁ। তো ডিছক্ৰিপশ্যনত মই এই ৱেবছাইটখনৰ লিংক দি দিম, ঠিক আছে। এইখন লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বিকাশৰ পৰ্টেলখন আহি যাব। তো ইয়াৰ পৰা আপুনি নিজৰ মোবাইলতে কামখন কৰিব পাৰিব, ঠিক আছে। তো ইয়াৰ বাবে আপোনালোকক কি কৰিব লাগিব, ইয়াতে আপুনি 3 ডট দেখা পাইছে, ইয়াত 3 ডটত আপুনি ক্লিক কৰিব লাগিব, ঠিক আছে। তো এই 3 ডটখনত আপুনি সোনকালে ক্লিক কৰি ল'ব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াতে আপোনালোকে চাই আছে এবাউট, ঠিক আছে। ছেকেণ্ড নম্বৰ অপশ্যন যিটো চাই আছে ওৱান শ্বপ বুলি লিখা আছে, এইখনত আপুনি ক্লিক কৰি দিব, ঠিক আছে। মই দেখাই আছোঁ,
তো এইখন ক্লিক কৰাৰ লগে লগে আৰু এখন নতুন পেজ খোল খাই গ'ল। ইয়াতে চাই আছে বহুত কেইটা অপশ্যন আছে, ডাটা এন্ট্ৰি, ৰিপৰ্ট, এপ টু ট্ৰেকিং, ই পেমেন্ট, পারফরমেন্স ইন্ডেক্স। তো আপুনি কি কৰিব, ৰিপৰ্টত ক্লিক কৰি দিব। ঠিক আছে, সেকেন্ড নাম্বাৰ অপশ্যন যিটো আছে ৰিপৰ্ট, তো এই ৰিপৰ্টত ক্লিক কৰি দিব। তো ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত আৰু এখন নতুন পেজ খোল খাই যাব। তো ইয়াতে আপুনি কি কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ বুজাম। তো ভিডিঅ'খন এতিয়াই লাইক কৰক। ঠিক আছে, তো এতিয়া আহি গ'ল আমাৰ নতুন পেজ। তো এইখন পেজ অহাৰ পাছত ইয়াতে দেখি আছে ফিজিকেল বহুত কিবা আহিছে, GIC ৰিপৰ্ট আছে, একদম তলত আহি যাব। তলত অহাৰ পিছত ইয়াতে চাই আছে ছ'চিয়েল অডিটেড ৰিপৰ্ট বুলি। তো বেনিফিচিয়াৰী ডিটেইল অফ ভেৰিফিকেশ্যন ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন নতুন পেজ খোল খাই যাব। ইয়াৰ পৰা কি কৰিব, আপুনি আপোনাৰ নিজৰ ষ্টেটখন চিলেক্ট কৰিব, মানে আমাৰ খনৰ অসম, আমি অসমখন চিলেক্ট কৰি ল'ম। তো আমি অসমখন চিলেক্ট কৰি লৈছোঁ। অসমখন চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ কি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। তো ইয়াৰ পৰা আপুনি আপোনাৰ নিজৰ যি ডিষ্ট্ৰিক্ট হয় এই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক। তো ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত এতিয়া কি কৰিব, ইয়াৰ পৰা আপোনাৰ নিজৰ পঞ্চায়ত বা ব্লকখন চিলেক্ট কৰক। আপোনালোকৰ ব্লক যি হয় ব্লকখন আৰু যিসকলে বঙাইগাঁও ডাংতল ব্লকৰ পৰা চাই আছে সিহঁতে অৱশ্যই কমেণ্ট কৰিব। তো সিহঁতৰটো মই অকলে চাই দি আছোঁ। ঠিক, আপোনালোকৰ পঞ্চায়ত চিলেক্ট কৰিব। তো আমি এখন পঞ্চায়ত চিলেক্ট কৰি আছোঁ, ঢালিগাঁও পঞ্চায়ত বুলি চিলেক্ট কৰিছোঁ। আৰু ঢালিগাঁও পঞ্চায়ত আণ্ডাৰত যিমানখন মানুহ চাই আছে অৱশ্যই কমেণ্ট কৰিব। ঠিক আছে, তো ইয়াৰ পৰা আপুনি চনখন চিলেক্ট কৰিব 24-25। তো ইয়াতে 24-25 আছে, 24-25খন ক্লিক কৰি দিব। 24-25ত ক্লিক কৰাৰ পিছত ইয়াতে কি আছে, এখন ইয়াৰ পৰা আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি 1 নম্বৰত আছে, ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাইছে কেপচাৰখন ফিল কৰিব। 70 আৰু 34 যোগ কৰিলে কিমান হয় এইখন আপুনি ইয়াতে টাইপ কৰি দিব। তো টাইপ কৰাৰ পিছত এইখন এখন পেজ খোল খাই যাব। পেজটো ইয়াতে একোৱেই নাই, কিন্তু ইয়াৰ পৰা কি আছে তলত দেখা পাই আছে এখন পেজ আছে। ঠিক আছে, এইখন লিষ্ট আপোনাৰ নহয়। তো ইয়াতে চাওক, ইয়াতে নাম আছে বহুত আজিবৰ, এইবিলাক ৰেহমান বেনিফিচিয়াৰী নামত। যদি ইয়াৰ পৰা আপুনি, ঠিক আছে, ইয়াৰ পৰা যদি আপোনাৰ বুজাতে অসুবিধা হৈ আছে, চাওক ইয়াৰ পৰা স্কুলত কাম নকৰি আছে চাৰ্ভাৰ ইছ্যুৰ বাবে। কিন্তু আপুনি কেনেকৈ ভালকৈ চাব পাৰিব, ইয়াৰ বাবে আপুনি চাওক ইয়াতে লিখা আছে ডাউনলোড PDF বুলি এখন আছে। চাওক আপুনি ৰেড কালাৰ অপশ্যনটো ডাউনলোড PDF যিখন লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব। তো ডাউনলোড PDF ক্লিক কৰাৰ লগে লগে এখন লিষ্ট ডাউনলোড হৈ গ'ল। তো এই লিষ্টৰ পৰা আপুনি আপোনাৰ নামখন চাব পাৰে। যদিহে ইয়াতে আপোনাৰ নামখন আছে তেতিয়াহ'লে আপুনি অৱশ্যই চৰকাৰী ঘৰ লাভ কৰিব। ঠিক আছে, আৰু যদি ইয়াতে আপোনাৰ লিষ্টখনত নাম নাই তেতিয়াহ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিব নোৱাৰিব, কাৰণ নতুনকৈ আপুনি আবেদন কৰিব পাৰিব পঞ্চায়তত, কিন্তু বৰ্তমান চৰকাৰী ঘৰৰ আবেদন এতিয়া আৰম্ভ হোৱা নাই। তো এই লিষ্টত যিহঁতৰ নাম আছে সিহঁতে চৰকাৰী ঘৰ অৱশ্যই লাভ কৰিব। দেখা পাই আছে 1,30,000 টকাৰ ঘৰ আছে। তো এইবিলাক হ'ল 2018-19 এপ্লাই কৰাবিলাক এতিয়া পাব। ঠিক আছে, তো 1,30,000 টকাৰ ঘৰ এইবিলাক ইয়াতে আপোনাৰ নিজৰ লিষ্টৰ নামখন বিচাৰি ল'ব। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'খন ভাল লাগিলে অৱশ্যই ছাবস্ক্ৰাইব কৰক, ভিডিঅ'খন লাইক কৰক।